নমস্কাৰ দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে অসম পালছ নিউজ। আজি 21 জুলাই। আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। শংকৰ মাধৱৰ পৰিৱৰ্তে শংকৰ আজান হ'ল। জাতিটোক জীয়াই ৰাখিবলৈ ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব। আজি গৰুখুটিত অনুষ্ঠিত হোৱা এক বিশেষ ৰাজহুৱা মিটিঙত এনেধৰণে মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছোঁ ইয়াৰ সবিশেষ। শংকৰ মাধৱৰ পৰিৱৰ্তে শংকৰ আজান হ'ল। গুৰুজনা দুজন আছিল, শংকৰ আৰু মাধৱ। কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আজান হৈছিল। মিলাপ্ৰীতিৰে জীয়াই থকাৰ বাবে শংকৰ আজান লিখিলোঁ। কিন্তু জাতিটোক জীয়াই ৰাখিবলৈ ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব। আজান পীৰৰ ঠাইত থাকিব। শংকৰ মাধৱ নিজৰ ঠাইত থাকিব। তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম। আজি গুৰুখুটিত উপস্থিত হৈ এই মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৰবাত আমি মানি লৈছিলোঁ যে আমি মিলা মিছাৰে আমি জীয়াই থাকিব লাগিব। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলোঁ। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ। কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম। কৰবাত আমি মানি লৈছিলোঁ যে আমি মিলা মিছাৰে আমি জীয়াই থাকিব লাগিব। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলোঁ। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ। কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম।